औज़ुबिल्लाहिमिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम। আল্লাহ নবী হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইমান কম সময়ৰ ভিতৰত ইমান ডাঙৰ এটা যে কাম কৰিলে, ইছলাম ধৰ্ম এনেকৈ গোটেই পৃথিৱীত যে প্ৰচাৰ কৰি দিলে, ইমান কম সময়ৰ ভিতৰত মাত্ৰ 23 বছৰ সময়ৰ ভিতৰত গোটেই পৃথিৱীত যে ইছলাম ধৰ্ম প্ৰচাৰ কৰি দিলে, তাৰ বহুত ডাঙৰ এটা অংশ হ'ল আল্লাহ নবীৰ এটা গুণ আছিলে যে আল্লাহ নবীয়ে বহুত সহজে সবকে মাফ কৰি দিছিল। এইটো এটা বহুত ডাঙৰ গুণ। এই গুণটোৰ বহুত ডাঙৰ এটা অংশ আছিল যে আল্লাহ নবী 23 বছৰৰ ভিতৰত ইমান মানুহৰ অন্তৰত আল্লাহ নবী সোমাই গ'ল। আল্লাহ নবী মুহাব্বত ইমান বেছি মানুহৰ অন্তৰত সোমাই গ'ল। এজন মানুহ আছিল যাৰ নাম আছিল হাবৱাৰ বিন আসৱাদ। তেওঁ আল্লাহ নবীৰ জীয়েকক হজৰত জৈনব ৰাদিয়াল্লাহু তাআলা আনহুক তেওঁ শ্বহীদ কৰিছিল। হজৰত জৈনব ৰাদিয়াল্লাহু তাআলা আনহু এবাৰ ক'ৰবাৰ পৰা আহি আছিল, যিটো উটত হজৰত জৈনব উঠি আছিল, সেই উটটোৰ পিছফালে সি কিবা এটা বস্তু দি খুচি দিলে। যেতিয়া খুচি দিলে হজৰত জৈনব ৰাদিয়াল্লাহু তাআলা আনহা তেতিয়া সেই সময়ত পেটত বাচ্চা আছিল। সেই সময়ত আৰু উটটোক যেতিয়া কিবা এটা বস্তু দি খুচি দিলে, উটটো খুব ভয় খাই পিনি দৌৰিব ধৰিলে। হজৰত জৈনব ওপৰৰ পৰা পৰি গ'ল। ওপৰৰ পৰা পৰি মাটিত যেতিয়া পৰি গ'ল, হজৰত জৈনবৰ পেটত থকা বাচ্চাটো ইন্তেকাল কৰি গ'ল পেটৰ ভিতৰত। আৰু সেই বেমাৰতে থাকি অলপ দিনৰ পিছত হজৰত জৈনব ৰাদিয়াল্লাহু তাআলা আনহাও পৃথিৱীৰ পৰা গুচি গ'ল। আৰু এনেকুৱা এটা ডাঙৰ দুশ্মন আছিল সেই হাবৱাৰ বিন আসৱাদ। কিন্তু যেতিয়া ফতহ মক্কা হৈ গ'ল, এতিয়া চব পিনে আল্লাহ নবীক মানে, চব মানা মানুহবিলাক আল্লাহ নবীৰ ওচৰত আহি গ'ল। যোনে নামানিছিলে সিহঁতেও আহি আল্লাহ নবীৰ ওচৰত ইছলাম ধৰ্ম গ্ৰহণ কৰিব ধৰিলে। তেতিয়া সেই হাবৱাৰ বিন আসৱাদৰ এতিয়া পলাবলৈ উপায় নাইকিয়া হৈ গ'ল। সি এতিয়া ক'ত যাব? এনেকুৱাতো হ'ব লাগিছিল যে নিজৰ জীয়েকক যোনে শ্বহীদ কৰিছে সেইটোক আল্লাহ নবীয়ে হুকুম দিব লাগিছে, বিচাৰি যা, তাক বিচাৰি গৈ তাক য'তে পাওঁ কতল কৰি দে। নহয়, আল্লাহ নবীয়ে তেনেকুৱা কৰা নাই। আৰু সেই হাবৱাৰ বিন আসৱাদৰ এতিয়া পলাবলৈ উপায় নোহোৱা হোৱাৰ পিছতহে সি আহিছে আল্লাহ নবীৰ ওচৰত। সি এতিয়া ক'তো পলাই যাব নোৱাৰে। য'ত গৈছে চবফালে ইছলামৰে ডংকা বাজি আছে। গতিকে সি পলাবলৈ উপায় নোহোৱা হৈ নিজৰ মুখত সি এখন কাপোৰ দি ল'লে। যেনেকৈ বুৰ্খা পিন্ধে মাইকী মানুহ, যেনেকৈ বুৰ্খা পিন্ধে, তেনেকৈ বুৰ্খা পিন্ধি নিজৰ চেহেৰা ঢাকি পিনি সি আল্লাহ নবীৰ বাৰগাহত আহি থিয় হৈ গ'ল। আল্লাহ নবী কাবা শৰীফৰ তাত বহি আছিলে, সি আহি আল্লাহ নবীৰ বাৰগাহত আহি থিয় হৈ গৈছে। সি আহি পিনি নিজৰ মুখৰ পৰা কাপোৰ উঠোৱা নাই। কাপোৰ নোথোৱাকৈ আল্লাহ নবীক প্ৰশ্ন সুধিছে যে বহুত ডাঙৰ যদি কোনোবা দুশ্মনো যদি আজি তোমাৰ ওচৰত আহি যায়, কাৰণ তুমি চবকে মাফ কৰি আছিলা। আল্লাহ নবীয়ে ফতহ মক্কাৰ পিছত যিমান দুশ্মন আছিল চবকে মাফ কৰি দিছিলে। কৈছিলে যে আবু সুফিয়ানৰ ঘৰত যোন সোমাই যাব তাকো মাফ কৰি দিয়া হৈছে, যোনে কাবা শৰীফৰ ভিতৰত গুচি আহিব তাকো মাফ কৰি দিয়া হৈছে, যোনে মাটিত বহি দিব, নিজৰ হাথিয়াৰ ৰাখি দিব, তাকো মাফ কৰি দিয়া হৈছে। চবকে আল্লাহ নবীয়ে মাফ কৰি দিছে। গতিকে হাবৱাৰো নিজৰ মুখৰ ওপৰত চেহেৰাৰ ওপৰত কাপোৰ ৰাখি পিনি আহি পিনি আল্লাহ নবীক সুধিছে, যদি কোনোবা এজন ডাঙৰ দুশ্মনো আহি যায় তেতিয়াহ'লে কি তুমি মাফ কৰি দিবা? আল্লাহ নবী গাইব দা ৰচুলে কৈ দিলে, তাৰ মুখৰ পৰা কাপোৰ দাঙাই নাই। আল্লাহ নবীয়ে তাৰ চেহেৰা দেখাই নাই, কিন্তু গাইব দা ৰচুলে গম পাই গ'ল যে সেইটো হাবৱাৰ হয়। আল্লাহ নবীয়ে কৈ দিলে, হাবৱাৰ, কোনো মানুহে নিজৰ জীয়েকক পাহৰি যাব নোৱাৰে। তুমি মোৰ জীয়েকৰ লগত কি কৰিছিলা, তুমি জৈনবৰ লগত কি কৰিছিলা, মই পাহৰি যোৱা নাই। কিন্তু তুমিও কলিমা পঢ়া, তোমাকো মই আজি মাফ কৰি দিবলৈ ৰেডি আছোঁ। সেই কথা শুনি হাবৱাৰে নিজৰ চেহেৰাৰ পৰা কাপোৰ উঠিলে। সি চক খাই গ'ল যে আল্লাহ নবীয়ে কেনেকৈ জানিলে মই হাবৱাৰ হয় বুলি। সেই কথাতে সি মানি ল'লে যে মই আজি গৱাহী দিছোঁ যে ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, আপুনি সঁচা আল্লাহ নবী হয়। মই গৱাহী দিছোঁ, আজি মই কলিমা পঢ়িছোঁ আপোনাৰ হাতত। সেই হাবৱাৰো আল্লাহ নবীৰ হাতত কলিমা পঢ়ি সিও মুছলিম ধৰ্ম গ্ৰহণ কৰিলে।